তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকক সকলোকে দেখুৱাবলৈ ওলাইছোঁ পথাৰৰ মাজৰ কিছু দৃশ্য। আৰু আপোনালোকে চাই থাকক পথাৰৰ মাজৰ কিছু দৃশ্য। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইফালে আছে এখন পাহাৰ, আৰু সেই পাহাৰখনৰ ওপৰত মই এটা ভিডিঅ' কৰিম আপোনালোকৰ কাৰণে। তো চাই থাকিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বচোন। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যদি হোলী খেলিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে অলপ সাৱধানে খেলিব। কাৰণ চীনৰ পৰা অহা কৰোণা ভাইৰাছে সেই হোলীত ভাইৰাছ বিয়পি থাকিব পাৰে। সেই হোলী আপোনাৰ ভাইৰাছ সৃষ্টি কৰি দিব পাৰে। ত' আপোনালোকে অলপ সাৱধানে খেলিব। ত' এইখিনিয়ে মোৰ ক'ব লগা আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্লিজ। আৰু আজিলৈ বাই বাই।